যদি আপোনালোকে অৰুণোদয় 4.0 আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। বন্ধু বান্ধৱীসকল, যিহেতু অসম চৰকাৰে আগতীয়াকৈ জনাইছে যে এই বছৰতে অৰুণোদয় 4.0 মুকলি কৰা হ'ব। তাত যিসকল মহিলা এতিয়ালৈকে অৰুণোদয় পোৱা নাই তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। তো তাৰ বাবে আপোনালোকে কি কৰিব লাগিব যাতে আপোনালোকৰ নামটো 4.0 অৰুণোদয়ত অন্তৰ্ভুক্ত হয়। তাৰ বাবে প্ৰথম আপোনালোকক এটি ডকুমেণ্টৰ দৰকাৰ হ'ব। সেই ডকুমেণ্টটি হৈছে ৰেচন কাৰ্ড। বহু ক্ষেত্ৰত দেখা যায় যে বহুতো মহিলাৰ নাম কি হৈ আছে, তেওঁলোকৰ দেউতাৰ ঘৰত ৰেচন কাৰ্ড যিটো আছে তাত নামটো অন্তৰ্ভুক্ত হৈ আছে। সেইবাবে তেওঁলোকে নতুনকৈ অৰুণোদয় এপ্লাই কৰিব নোৱাৰে। যদি মাকৰ ঘৰত নামটো অন্তৰ্ভুক্ত হৈ আছে নাইবা আপোনালোকৰ শাহুৰ নামত থকা ৰেচন কাৰ্ডত যদি আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেতিয়াহ'লে সেই নামটো আপোনালোকে কৰ্তন কৰিব লাগিব। তো তাৰ বাবে আপোনালোকে কি কৰিব লাগিব মই সেইখিনি জনাই আছোঁ। যদি আপোনালোকে ৰেচন কাৰ্ডৰ পৰা নামটো কৰ্তন নকৰে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় 4.0 এপ্লাই কৰিব নোৱাৰে। তো অৰুণোদয় 4.0 মেইন ডকুমেণ্টটো হৈছে ৰেচন কাৰ্ড। যদি আপোনালোকৰ নামত ৰেচন কাৰ্ড থাকে তেতিয়াহে আপোনালোকে অৰুণোদয় 4.0 এপ্লাই কৰিব পাৰিব। তো তাৰ বাবে প্ৰথমতে আপোনালোকে এটি কাম কৰিব লাগিব যে আপোনাৰ নামটো যদি আপোনাৰ মাকৰ ঘৰৰ ৰেচন কাৰ্ডত নাইবা আপোনাৰ শাহু মাকৰ ৰেচন কাৰ্ডৰ লগত অন্তৰ্ভুক্ত হৈ আছে, সেই নামটো আপোনালোকে প্ৰথমতে কৰ্তন কৰিব লাগিব। বৰ্তমান সময়ছোৱাত সকলো DC অফিচতে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তনৰ বাবে আবেদন বিচাৰি থকা হৈছে। তো আপোনালোকে এটি আবেদন লিখি আপোনালোকৰ আধাৰ কাৰ্ড সংযুক্ত কৰি আৰু যিটো ৰেচন কাৰ্ডত আপোনালোকৰ নাম আছে সেই ৰেচন কাৰ্ডৰ ফটো 1 কপি সংযুক্ত কৰি আৰু আবেদনখনত এটি 2 টকাৰ কোড ফি লগাই DC অফিচত জমা দিব লাগিব। তেতিয়া আপোনালোকৰ নামটো কৰ্তন হৈ যাব। আৰু কৰ্তন হৈ যোৱাৰ পিছতে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব। আগতে মই এটি ভিডিঅ' বনাইছোঁ ৰেচন কাৰ্ড কেনেকৈ আবেদন কৰিব পাৰি, আপোনালোকে লাগিলে সেই ভিডিঅ'টো চাই ল'ব। তাৰপিছতে আপোনালোকে বাকী ডকুমেণ্টবোৰ যোগাৰ কৰি অৰুণোদয় 4.0 এপ্লাই কৰিব পাৰিব। তো আপোনালোকে যদি এখন আবেদন লিখিব বিচাৰিছে মই এই ভিডিঅ'তে আপোনালোকক এটি স্ক্ৰীনশ্বট দি আছোঁ। সেই স্ক্ৰীনশ্বটখন চাই আপোনালোকে আবেদনখন লিখি তাত 2 টকাৰ এটি কোড ফি লগাই আপোনাৰ ডিষ্ট্ৰিক্টৰ DC অফিচত জমা দিব যাতে আপোনালোকৰ নামটো কৰ্তন হৈ যায় আৰু আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই এইখিনিয়ে ক'ব বিচাৰি আছিলোঁ যে যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে 4.0 অৰুণোদয় আবেদন কৰিব নোৱাৰিব। সেইবাবে আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকৰ ৰেচন কাৰ্ডখন বনাই লওক। আৰু ৰেচন কাৰ্ড এনে এটি ডকুমেণ্ট যি ডকুমেণ্ট সকলো ঠাইতে প্ৰয়োজন হৈ থাকে। আৰু ৰেচন কাৰ্ডখন হৈ গ'লে আপোনাৰ ফেমিলিত আপোনালোকে সুলভ মূল্যত চাউলো পাই থাকিব। তো আপোনালোকৰ বহুতো কাম হৈ আছে। সেইবাবে আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই আৰু আপোনালোকৰ নাম আপোনালোকৰ মাকৰ ঘৰৰ ৰেচন কাৰ্ড নাইবা আপোনাৰ শাহুকৰ নামত থকা ৰেচন কাৰ্ডৰ লগত অন্তৰ্ভুক্ত হৈ আছে তেতিয়াহ'লে আজিয়ে কৰ্তন কৰিবৰ বাবে
আবেদন কৰক। যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আনেও কথাখিনি জানিব সুবিধা পায়।